আজ চাউন এখানো কিন্তু ভয়ংকৰ চন্দে গাইছে কোনোবা হোটেলৰ কথা হেৰি আটা চাটাহে মাৰিছে ৰুটি বনাই আজিগৰ আৰু এটা হেই তলৰ অংগ পতংগ বিলাক লৌৰে দে একদম বয়াকে তো হেল্ল' গাইজ ৱেলকাম বেক তো মানে গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে অলপমান দেৰি হৈছে মানে গাইজ আগৰ টপিক নাই তো গাইজ ভিডিঅ'টো চাই থাকক আজি অলপমান নলবাৰীত যাব লগা আছে গাইজ নলবাৰীত ভিডিঅ' বনাব পাৰিলোঁ নললি নাই গাইছে এনেহেন কথা আৰু ট্ৰেক্টৰ চাউণ্ড এটা আহিছে কেম্বাৰ ট্ৰেক্টৰ গাইজ হাল মাৰি আছে লাগলা কৰি দিছে ইয়াৰ তো গাইছে এইখন দেখছি নে এইখন ট্ৰেক্টৰ বা তোৰ ইমান চাউণ্ড মানে গাইজ কিবা বোলে সেই হেৰি ঘূৰে তাৰ মানে চাৰিটা চাকা বোলে ইঞ্জিনত ঘূৰে ইমান মানে কি চাউণ্ড মানে সেই ইমান চাউণ্ড কৰে নাই চাইলেঞ্চাৰ লগাই দি চাউণ্ড নলা কৰি দি মানে কি মাথা পাগলা কৰি দিছে ৰাস্তা কাম কৰিছে দেখছি এখন কি আনছি বাপৰে বাপ গাইছ কি গাড়ী দেখা পোৱা হৈছোঁ এইগিলা এনে গাইছিলা কি গাড়ী দেখা পোৱা হৈছোঁ আজিকালি হা ললাৰ দেখছি গাইছ কেনে ললাৰ বাহাত চাউণ্ড এখানো কিন্তু ভয়ংকৰ চন্দে গাইছ গাইছ কি বুলি কয় মই আহিলোঁ দোকানৰ পৰাই আৰু গাইছ আহিবলৈ দেখা পালোঁ গীটাতে বহি আছে আমরা গীটা বা হাতে হাতে মোবাইল আৰু এটাতো এই হাত মোবাইল এটাৰ মই দিয়া কেৰাম খেলা আছি আছে গাইছ গোটা যেনে কোনোবা হোটেলৰ কথা হেৰি আটা চাটাহে মাৰিছে ৰুটি বনাই আজিগৰ আৰু এটা হেই আৰু গাইছে এখন বছৰ গোটা হাল মানি নহয় ক'ত দিলে ট্ৰেক্টৰখানে এখন কিন্তু কম ট্ৰেক্টৰ নহয় গাইছে হা চাৰিটা চাকা কালে ঘূৰে বোলে তই দেখিছে না চাওছোঁ গাইছ কম বয়সতে তাৰ হা আৰু গাইছ কি বুলি কয় যাই আছোঁ এতিয়া নলবাৰী পুৰা গাইছ আৰু ওপৰত চাব পাৰে মানুহে ৰুবা ধৰিছে গাইছ মানে খেতি গাইছ খেতি কৰিলে খাব পাব সেনেহেন কথা গাইছ গাইছ বলক বলক খুব প্ৰখৰ ৰ'দ দিছে মানে তো গাইছ কি বুলি কয় নলবাৰীৰ পৰা আহিলোঁ নলবাৰীৰ পৰা আহি পেলাই অলপমান বিস্কুট চিস্কুটো আনো নলবাৰীৰ পৰা দোকানত গেলি গাইছ মানে কি হৈছে নলবাৰীত সিমান ভিডিঅ' কৰি থকা নাই আৰু গাইছে আমাৰ ৰাস্তাটো তেতিয়া যে এখন গাড়ী গৈছিলে ললাৰ এখন এই গাইছে পিছে বাপৰে বাপ কি কপে দে একদম গাইছ সৰু কপে দে একদম বঢ়িয়া চাওক বাপৰে বাপ গাইছে ভূমিকম্প হৈছে কপে দে খাতৰা দেখোঁ একদম পুৰা কি বস্তু দেখা পোৱা বস্তু এইগিলাখন আৰু এই গাইছ দেখছি কে নাই বাপরে বাপ কপে দে গাইছ তলৰ অংগ পতংগ বিলাক লৌৰে দে একদম বয়াকে হা তো গাইছ দেখছি না আজি ৰাস্তা কিন্তু কিছু বনিছে দক মানে গাইছ উঠি দেখা শিলকেইটা অলপ অন্তৰটো যাব পৰা আছে গাইছ বঢ়িয়া ৰোলাৰ মাৰ দিছে তো গাইছ যদি ভিডিঅ' চাই ভাল পাই লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব তো গাইছ আজি এইখিনি ভিডিঅ' আছিল দেই হ'ব দে আৰু গাইছ কিমান ভিডিঅ' বনাবি এনে কথা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব গাইছ বাই বাই এটা বেলেগ ভিডিঅ'ত লগ পাই আছোঁ দেই হ'ব আৰু